এই মইনবৰী সত্ৰখন মোৰ পিতা সত্ৰাধিকাৰ আছিলে। পিতা ঢুকোৱাৰ পিছত মোৰ ডাঙৰ ভাই শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী বৰ্তমান সত্ৰাধিকাৰ। তেওঁৰ 2003 চনৰ পৰা ব্ৰহ্মপুত্ৰ বেকী নদী ভাঙি আমাৰ ঘৰৰ ফালে উত্তৰ পিনে আহি আছে। আহি থাকোঁতে শেষত আহি আমাৰ সত্ৰৰ ভীতি পালি। সত্ৰৰ ভীতিও ভাঙিলে 2004-05 চনত। সত্ৰৰ ভীতি যেতিয়া ভাঙিলে, সত্ৰখন ৰাইজৰ সহযোগত আমি ভাঙি আনি আমাৰ ঘৰৰ চোতালত ৰাখিলোঁ। তাৰপিছত নেক্সট দিন সৰ্বক ৰহাৰ মানুহ মাতি পেলাই নাম কীৰ্তন মাতি নিয়ম নীতিৰ মাজেৰে সত্ৰখন সৰ্বক চন্তাপাৰালৈকে আমি লৈ গ'লোঁ। টিভি চেনেলত যিবিলাক কথা আমাৰ মাননীয় বিত্তমন্ত্ৰী গড়কাপ্তানি মন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই যিটো কথা কৈ আছে, সেইটো কথা আমি আজিলৈকে আমি সেনেকুৱা কথা কেতিয়াও শুনা নাই। আৰু এই অঞ্চলৰ মুছলমানে আমাক সহায় সহযোগ কৰি এই সত্ৰখন তেওঁলোকে সত্ৰ নিবাৰ দিনাখন তেওঁলোকে ক'লে যে আপোনালোকে অলপ আমাক অপেক্ষা কৰক, আমি নামাজ পঢ়ি আহি শুক্ৰবাৰ নামাজ পঢ়ি আহি আমি সত্ৰখন আপোনালোকক ভালদৰে বিদায় দিম। তেওঁলোকে নামাজ পঢ়ি আহি মানুহবিলাকে সুখ পাই কান্দিব ধৰিলে। বিত্তমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কয়, এই কথাবিলাক আমি সত্য বুলি মানি ল'ব নোৱাৰোঁ। যে কোনোবা মুছলমান মানুহে মাটি দিব বিচাৰিছিল বুলি আইনাল দেওনী নামৰ এজন মানুহে আমাক সত্ৰখন ইয়াতে ৰখাৰ কাৰণে মাটি দিব খুজিছে। তথাপিও সত্ৰখন আমি ইয়াত জাগা কম হোৱাৰ কাৰণে আমি তাত গুচি গ'লোঁ। আপনি ইয়াতে আছে যে আৰু মই ৰঞ্জিত অধিকাৰী, মই ইয়াতে আছোঁ। মোৰ তাত বেছি ভাল নালাগে। মই মুছলিম মানুহৰ মাজত থাকি, ভাই বন্ধুৰ লগত থাকি মই ভাল পাওঁ। আৰু মই মইনবুৰীতে আছোঁ, ইয়াতেই আছোঁ। সত্ৰৰ মাটি কোনোবা মুছলমানে দখল কৰিছে? নাই, কেতিয়াও দখল কৰা নাই। সত্ৰৰ মাটি কেতিয়াও দখল কৰা নাই। আপনার নাম? মোৰ নাম শ্ৰী ৰঞ্জিত চন্দ্ৰ অধিকাৰী, দেউতাৰ নাম শ্ৰী ভগৱান।